নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে বি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল। আপোনালোকে লৈ আহিছোঁ অজলা জোৱাই 6 নম্বৰ খণ্ডটি। আহকচোন চাওঁ অজলাই বৰপথাৰলৈ গৈ কিনো কৰিলে। বৰপথাৰ গৈ পোৱা আগতেই অজলাই শহুৱেকৰ হৰিভকতৰ নামটোকে পাহৰি থাকিলে। নাপাহৰিবনো কিয়? গোটেই বাট চোৱা অজলাৰ মনলৈ এটাই কথা আহিল, মাটিৰ মানুহ কাটিলে তেজ ওলাবনে নোলায়। মাটি চপৰাৰ দৰে যদি তেওঁ গাটো অলপতেই ভাগি টুকুৰা টুকুৰ হৈ যায়, কেতিয়াবা কেনেবাকৈ টান বস্তুৰ লগত ঠেকা খালে বা কি হ'ব? এনেধৰণৰ 101 প্ৰশ্নই অজলাৰ মনত নানা কৌতুক সৃষ্টি কৰিলে। মাটিৰ মানুহ দেখিবলৈ পোৱাৰ আশাত তাৰ মন আনন্দত নাচি উঠিল। তাৰ মন কেৱল মাটিৰ মানুহত। এইবোৰ কথা ভাবি ভাবি গৈ থাকোঁতেই সি বৰপথাৰ পালেগৈ। বৰপথাৰ পোৱাৰ পিছত সি শহুৱেকে কোৱা মানুহজনৰ নামটো মনত পেলাবলৈ বহুত যত্ন কৰিলে যদিও নোৱাৰিলে। বাটৰ বাটৰুৱা কেইবাজনকো সেই গাঁৱৰ মাটি মানুহ কোন আছে, মাটি মানুহজনৰ নামটো কি বুলি সুধিলেও যদিও কোনেও তাৰ কথা গুৰুত্ব নিদিলে। প্ৰত্যেকে তাক পগলা বুলি ভাবিলে। এনেতে সি কেইটামান চেঙেলীয়া ডেকাই গছ এজোপাৰ তলত কথা পাতি থকা দেখা পালে। অজলা চুচুক চাপাককৈ ডেকাকেইটা ওচৰ চাপি, ভাইহঁত তোমালোকৰ গাঁৱৰ মাটি মানুহজনৰ নাম কি বুলি সোধাত ডেকাকেইটাই ধৰ ইয়াক ক'ত মাটি মানুহ বিচাৰি আহিছে বুলি ধমক দিয়াত অজলাই ভয়তে পিছলৈ নোচোৱাকৈ দিলে দৌৰ। তাৰে এটা ডেকা অতি ধেমেলীয়া আছিল। সি ধৰ ধৰকৈ দুটামান ডাঙৰকৈ চিঞৰ মৰাত অজলা ভয়তে এঘৰ মানুহৰ ঘৰত সোমাল। সেইটো ঘৰেই আছিল অজলাৰ শহুৱেক ৰবিৰাম হৰিভকতৰ মদন গাঁওবুঢ়াৰ ঘৰ। তেওঁ সেই সময়তে চোতালত কাঠি কামি কৰি আছিল। অজলাক দেখি মদনে চিনি পালে। অজলা আৰু ৰূপালী বিয়ালৈ মদনো গৈছিল। তেতিয়াই তেওঁ অজলাক দেখিছিল। ইফালে সেইদিনা অজলা তেওঁলোকৰ ঘৰলৈ আহিব বুলি তেওঁ হৰিভকত ৰবিৰামে আগতেই কৈ থৈছিল। মদন গাঁওবুঢ়াই ফোফাই জোপাই অজলাক সোমাই অহা দেখি পথে বেথে বহিবলৈ দি সুধিলে, জোঁৱাই অজলা, তোমাক কুকুৰে খেদিলে নেকি? ঘৰটো বিচাৰি বিচাৰি হাবাথুৰি খাবলগীয়া হ'ল যেন পাইছোঁ। মই মদনে কাৰোবাক দেখা দিলে চিন নাপাহৰোঁ নহয়। তোমাক সেই তোমাৰ বিয়াতেই যি দেখা দৰাৰ সাজত থাকোঁতেই এতিয়াই পাহৰা নাই দেখিছা। গাঁওবুঢ়াৰ মুখত মদনৰ নামটো শুনাত লগে লগে অজলাৰ শহুৱেকে কোৱাৰ মানুহজনৰ নামটো মনলৈ আহিল। তাৰ পাছত সি ক'লে, দেউতা, ঘৰটো উলিয়াওঁতে বিশেষ অসুবিধা হোৱা নাই। মানুহৰ খেদা খোৱাত আপোনাৰ ঘৰতহে সোমালোহি। শহু দেউতাই আপোনাৰ নামটো কৈছিল, কিন্তু মই বাটতে পাহৰিলোঁ। কিনো কম দেউতা, শহুৰ হৈনো জোৱায়েকক ইমান মিছা কথা ক'ব লাগেনে? মোক ক'লে দেউতাই, মোৰ হৰিভকত মদন মাটিৰ মানুহ। মই আগতে ক'তো দেউতা মাটিৰ মানুহ দেখা নাই। তেজ মঙহৰ মানুহে দেখিছোঁ। শহু দেউতাই এনে গোটা মিছা কথা এষাৰ ক'ব বুলি ভবা নাই। মাটিৰ মানুহৰ কথা ভাবি থাকোঁতেই বাটতে আপোনাৰ নামটোকে পাহৰিলোঁ। আপোনালোকৰ গাঁৱত আহি কেইবাজনকো সুধিলোঁ, মাটিৰ মানুহজনৰ ঘৰটো কোনটো? থাকিলেহে দেখাই দিব। শেষত সেই গছজোপাৰ তলত বহি থকা ডেকাকেইজনক সোধাত সিহঁতে খঙত টিং তোলা হৈ দিলে মোক বহু খেদা। খেদাৰ খোৱাত পিটনৰ ভয়ত তৰা নৰা ছিঙি দৌৰি আহি উপায়হীন হৈ আপোনাৰ ঘৰত সোমালোহি পিঠিখন বচাবলৈ। অজলা যেন একেবাৰে অজলা বিয়া দিনা মদন গাঁওবুঢ়াই কাৰোবাৰ মুখত শুনিছিল, কিন্তু ইমান অজলা বুলি ভাবিব পৰা নাছিল। গাঁওবুঢ়াই ভাবিলে অজলাৰ লগত কথা বহল নকৰাই ভাল। তেওঁ বন্ধু হৰিভকতে মাটি মানুহ শব্দটোৰ দ্বাৰা কি বুজাইছে মদন গাঁওবুঢ়াই বুজিবলৈ বাকী নাই। তেওঁ ক'লে, উপায় অজলা, শহুৱে তোমাক আচলতে খুব ভাল পায়। সেয়েহে তোমাক মাটি মানুহ বুলি তোমাৰ আগত কৈ ধেমালি কৰিছিল। জোঁৱাইৰ লগতনো শহুৱে ধেমালি নকৰি কাৰ লগত কৰিব? তুমি শহুৰে কৰা ধেমালি বুজিব নোৱাৰিহে খেলি মেলিখন লগালা। বাৰু তুমি গা পা ধুই খাই বৈ লোৱা। মই তোমাৰ শহুৰে বিচৰা ৰূপ কৰি ঘৰত থৈ আহিমগৈ। মদন গাঁওবুঢ়াৰ কথা শুনি অজলাই ক'লে, দেউতা, আজিহে গম পালোঁ শহু দেউতাই মোক ইমান ভাল পায় বুলি। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। তেতিয়াহে আপোনালোকে পাই থাকিব মই দিয়া নতুন নতুন ভিডিঅ'বোৰ ন'টিফিকেশ্যন।